বিটিচিত কোনো প্ৰভাৱ পেলাব নোৱাৰে কিয়নো আমাৰ ইয়াত অলৰেডি আমি ইউপিপিএল দল হিচাপে আমাক সকলো জাতি জনগোষ্ঠীৰ পৰা আমি সঁহাৰি পাইছোঁ আৰু আজি আমাক ইউপিপিএল হিচাপে মানুহবিলাকে একচেপ্ট কৰিছে আৰু ইউপিপিএল আমাৰ যে ৰাজনৈতিক দল এইটো আজি আমি ভাবোঁ যে এটা প্ৰভাৱশালী দল তো ইয়াক মানে কোনো এটা তেনেকুৱা নতুন দলে তেনেকুৱা কোনো এটা প্ৰভাৱ পেলাব নোৱাৰে ৰূপহীত হাগ্ৰামা মহিলাৰে ঘোষণা কৰিছে যে বড়োলেণ্ড আইনা বা বড়োলেণ্ড দৰ্শন এইটো দিবলৈ যেনিবা তেখেতে এছেম্বলিত কিবা সিদ্ধান্ত লৈছে যেনিবা বিটিজিত যদি বিপিএফ চৰকাৰ আহে তেতিয়া এইটো আপোনাৰ ইউপিপিএল দল বা এই বিটিচি নিৰ্বাচনত আপোনাৰ কিবা ক্ষতি হৈ যাব নেকি না আজিতো হাগ্ৰামা মহিলাৰী মানে কি নতুন আঁচনি লয় নলয় ইয়াৰ দ্বাৰা একো আমাৰ কিবা ফেক্টৰ নহয় কিয়নো তেখেতে যোৱা 17 বছৰত তেনেকুৱা কোনো এটা ৰাইজৰ কাৰণে ভাল কাম কৰি দিব পৰা নাই তেনেকুৱা কোনো আঁচনি ল'ব পৰা নাই যাৰ কাৰণে মানে আজি ৰাইজৰ তেখেতৰ ওপৰত কোনো বিশ্বাস নাই আস্থা নাই তেখেতে যিয়ে আঁচনি নলওক মানে তেনেকুৱা নতুন নতুন আঁচনি ঘোষণা কৰিলেও ৰাইজে মানে তেখেতক বিশ্বাসত ল'ব নোৱাৰে সেইকাৰণে আমি ভাবিছোঁ তেখেতৰ যি আঁচনিবিলাক ঘোষণা কৰিছে এইটো মানে মিনিংলেছ কিয়নো তেখেত এতিয়া মানে চৰকাৰত নাই পাৱাৰত নাই আৰু কোনো দিন জীৱনতো আৰু নাহে কিয়নো আগন্তুক যি বিটিচি পৰিষদীয় নিৰ্বাচন ইয়াত ইউপিপিএলে চৰকাৰ গঠন কৰিব গৈ আছে আৰু ইউপিপিএলে চৰকাৰ গঠন কৰিলে আমি তেনেকুৱা ৰাইজৰ কাৰণে বহুত তেনেকুৱা ভাল ভাল আঁচনিবিলাক আমি ল'ম যি আঁচনিৰ দ্বাৰা বিটিচিত বসবাস কৰা সকলো জাতি জনগোষ্ঠী মানে উন্নত হ'ব হেমন্ত বিশ্ব শৰ্মা কৈ আছে মডেল কোড এখনটো উঠাব বলে ইয়াৰ বিষয়ে কি হ'ব আমাৰ হেল্থ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মাই যি কৈছে মানে মডেল কোড অফ কণ্ডাক্টটো উঠাই দিব এইটো তেখেতে মানে উঠাই দিব মানে তেখেতে আমি শুনিছোঁ তেখেতে মানে লেটাৰ লিখিছে ইলেকশ্যন কমিশনাৰলৈ কিন্তু আজিলৈকে তেনেকুৱা কোনো আমি ৰিপ্লাই পোৱা নাই বা তেনেকুৱা মিডিয়াৰ যোগেদি আমি তেনেকুৱা মানে মডেল কোড অফ কণ্ডাক্টটো উঠাই দিব তেনেকুৱা কোনো ফাইনেল তেনেকুৱা ডিচিশ্যনটো আমি পোৱা নাই এইটো তেখেতসকলৰ কথা এইটো উঠালি ইউপিপিএল দল হিচাপে লাভ হ'ব না লছ হ'ব ইয়াৰ বিষয়ে কি ক'ব নাই আমি আশা কৰিছোঁ যাতে তেখেতসকলে মডেল কোড অফ কণ্ডাক্টটো উঠোৱাৰ কথাটো চিন্তা নকৰে কিয়নো যোৱা 6-7 মাহৰ পৰা বিটিচি অঞ্চলৰ যিমানবিলাক ৰাজনৈতিক দল সংগঠনবিলাক আছে সকলো ৰাজনৈতিক দল সংগঠনবিলাকে প্ৰচাৰ অভিযানটো সৰু সৰুকৈ হ'লেও চলাই আছে আৰু ৰাইজে বহুত কষ্ট পাইছে তো আমি ভাবিছোঁ মানে আশা কৰিছোঁ যাতে আমাৰ যি নিৰ্বাচন হ'ব লগা আছে এইটো তেখেতসকলে যদি তেনেকুৱা ভাল এটা মানে কি কয় এইটো ছিষ্টেমটো কৰি পেলাই তেখেতসকলে পাতি দিয়ে এইটো আমি আশা কৰিছোঁ যোৱাকালি খাম্পা বৰগোহাঁয়ে কৈছে সোনকালে বিটিচি ইলেকশ্যন হ'ব লাগে আৰু ইউপিপিএল দল তাৰ ডিমাণ্ড কৰিব লাগে ইলেকশ্যন হ'বৰ কাৰণে কৈছে ইয়াৰ বিষয়ে কি ক'ব আমিও কৈছোঁ যে মানে ইউপিপিএল দল হিচাপে আমিও বিচাৰিছোঁ ইলেকশ্যনটো সোনকালে হৈ যাওক কিন্তু এই বুলি মানে ৰাইজক মানে কি ক'ব এইটো নেগলেক্ট কৰি পেলাই যে ইলেকশ্যনটো ফাটিব লাগে এইটোও নহয় সকলো দিশত ফ্ৰম এভৰি এংগেল এইটো চাব লাগিব যে ইলেকশ্যন ফাটিলে কি হ'ব নহ'ব তো এইটো চৰকাৰৰ হাতত থাকিল তো আমি দল হিচাপে আমিও আশা কৰিছোঁ ইলেকশ্যনটো হৈ যাওক যদি লকডাউনটো আকৌ বাঢ়ি দিয়ে বা আৰু আকৌ যদি লকডাউন বনাই দিয়ে তেতিয়া আপোনাৰ ইউপিপিএল দলৰ কিবা ক্ষতি হ'ব নেকি নাই লকডাউনটো বঢ়াই দিলে ইউপিপিএল দলৰ যে ক্ষতি হ'ব এইটো আমি নাভাবোঁ আমাৰ লাভহে হ'ব কিয়নো যি লকডাউন পিৰিয়ড এই লকডাউন পিৰিয়ডত তেনেকুৱা আমাৰ বহুত মানে বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা ইউপিপিএল দলত মানে যোগদানহে হৈছে এই লকডাউন পিৰিয়ডৰ আজিলৈকে মানে লাখতকৈ অধিক আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা আমাৰ ইউপিপিএল দলৰ নীতি আৰু আদৰ্শটো ভাল পাই পেলাই মানুহবিলাকে যোগদানহে কৰিছে তো আমি নাভাবোঁ লকডাউন থকা নথকা ইয়াৰ লগত কিবা নাই ৰাইজে আমাক আজি আঁকোৱালি লৈছে
কাৰণটো হ'ল যে UPPL দলে ইয়াত শান্তিটো এষ্টাব্লিছ কৰিবৰ কাৰণে কাম কৰি আছে আৰু সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি আগবাঢ়িব বিচাৰিছোঁ সমমৰ্যাদা সম উন্নয়নৰ কাৰণে আমি কাম কৰিব বিচাৰিছোঁ সেইকাৰণে ৰাইজে ইয়াক UPPL দল হিচাপে আজি যেহেতু তেখেতসকলে আমাক আদৰণি জনাইছে একচেপ্ট কৰিছে আমাৰ আশা আছে যে মানে অনাগত দিনত লকডাউন হওক নহওক মানে ৰাইজে আমাক সঁহাৰি জনাব আৰু আমি আহি থকা যি BTC পৰিষদীয় নিৰ্বাচন ইয়াত মানে 30টাতকৈ অধিক আমি সমষ্টিত জিকি পেলাই আমি চৰকাৰ গঠন কৰিম।